সকলোকে স্বাগতম আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ বিষয় হৈছে হিট আৰু ফ্লপ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সমগ্ৰ অসমত 165টা চিনেমা হলত ডক্টৰ বেজবৰুৱাই মুক্তি লাভ কৰিছে আৰু অসমৰ বাহিৰতো ডাঙৰ ডাঙৰ চহৰবিলাকত 8টা-10টা চিনেমা হলত হয়তো চিনেমাখন মুক্তি পাব। আৰু আজিৰ পৰা প্ৰায় 50 বছৰৰ আগত চিনেমাখনে যিটো অভিলেখ কৰিছিলে সেই তাৰেই পথত আগুৱাই গৈ আছে চিনেমাখন বহুতে ভাল পাইছে আৰু চিনেমাখন সকলোৱে চাব যাওক। এখন আপুনি মানে তাত সেই চিনেমাখন চালে আপুনি তাৰ পৰা উঠি আহিব নোৱাৰিব। এখন মানে ফুল্লি স্পীড আৰু ফুল্লি একশ্যন, কমেডি, ৰোমান্স, থ্ৰিলাৰ চব আছে চিনেমাখনত। চিনেমাখন চাওক। জুবিন দাই এক্টিং কৰিছে ভাল এজন ক্ৰাইম ব্ৰাঞ্চ অফিচাৰ হিচাপে, আৰু আদিল হুছেইন ছাৰে ভিলেইনৰ ৰোল কৰিছে, যেনেকৈ এজেণ্ট বিনোদত আছিলে তেনেকৈ। চিনেমাখন বহুত ভাল হৈছে। চিনেমাৰ ৰিভিউ অলপ মই ভিডিঅ'টোৰ লগত এড কৰিছোঁ, অলপ ৰিভিউ ক্লেপ। চিনেমাৰ ৰিভিউটো শেষলৈকে চাওক, ভিডিঅ'টো শেষলৈকে চাওক। আহক ভিডিঅ' আৰম্ভ কৰোঁ। বিৰাট ভাল লাগিছে চিনেমাখন চাই। ভাল লাগিল খুব ভাল লাগিছে বিৰাট ভাল লাগিছে, চবতকৈ বেষ্ট। সুন্দৰ এখন মানে প্ৰি বুকিং এনেই হোৱা নাই। যিসকলে প্ৰি বুকিং কৰিছে খুব সুন্দৰ কাম কৰিছে, আৰু মই ভাবোঁ প্ৰি বুকিং কৰি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' যিসকলে চাব তেওঁলোকৰ লটাৰী লাগি যাব। এই ডক্টৰ বেজবৰুৱাক মই শৈশৱত চাইছিলোঁ যিখন, আজিও সেই একে অনুভৱ পাইছোঁ। সকলোৱে ভাল কাম কৰিছে, মই সেইকাৰণে কাৰো কথা এজনকৈ নকওঁ, সকলোৱে খুব সুন্দৰ কাম কৰিছে। এবছলিউট পইচা বচুল চোন। ভাল লাগিছে, এইটো এটা অকণমান বেলেগ ধৰণৰ লাগিছে। আগতে যিখন চাইছিলোঁ আমি সৰু আছিলোঁ, সেইখনতকৈ এতিয়া অকণমান বেলেগ। এতিয়াৰ লগত মিলা, এতিয়া ল'ৰা ছোৱালীয়েও ভাল পাব। হয়, মূলত পল্লৱী আছে, মই পল্লৱী আগবঢ়াব বিচাৰিছোঁ। এক প্ৰকাৰ খুব সুন্দৰ আৰু সকলোৱে কৈছে পইচা বচুল চিনেমা, এক প্ৰকাৰ ছুপাৰ ডুপাৰ হৈছে। পল্লৱী কি হয় বিকাশ, মই অতুল বসন্ত ডাঙৰীৰ পৰা সুধিব বিচাৰিম আপোনাক। মই এইখিনিতে ধৰিছোঁ, কেনেকুৱা পালে চাই? সুন্দৰ এখন ছবি উপভোগ কৰিলোঁ। আজিৰ পৰা 5টা দশকৰ আগলৈ উভতি গৈছোঁ। এক নষ্টালজিক ইচ্ছা লাগিছে মোৰ, কাৰণ ডক্টৰ বেজবৰুৱা, আগৰ ডক্টৰ বেজবৰুৱাখন মই দুবাৰ চাইছিলোঁ। হাইস্কুলত পঢ়ি থাকোঁতে দুবাৰ চাইছিলোঁ, আৰু সেই ছবিখনে আজিৰ ছবিখনে মোক মনত পেলাইছে। এখন সৰ্বাংগ সুন্দৰ ছবি, এটা নতুন ষ্টাইলত নতুন ধাৰত ছবিখন নিৰ্মাণ কৰিছে। পৰিচালক প্ৰযোজক সঞ্জীৱ নাৰায়ণলৈ মই অজস্ৰ ধন্যবাদ জনাইছোঁ, তেখেত জীয়াইলৈ ধন্যবাদ দিছোঁ, লগতে সমূহ ডক্টৰ বেজবৰুৱাৰ সমূহ পৰিয়ালৰ সদস্যৰে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মই বাইদেউ একেষাৰতে সুধিম, কেনেকুৱা পালে? আশাতে কওঁ ছুপাৰ ডুপাৰ। অসমীয়া ছবিৰ এটা বিশেষ টাৰ্ণিং পইণ্টৰ দৰকাৰ আছে আজিৰ তাৰিখত। আমি দেখিছোঁ যিটো হৈছে কমাৰ্চিয়েল টাৰ্ণিং পইণ্ট। মানে আমি দেখিছোঁ যে ৰিচেণ্টলি যিমানকেইখন অসমীয়া চিনেমা আহি আছে, খুব ধুনীয়া অসমীয়া চিনেমা আহিছে। কেইদিনমান আগতে যিবোৰ ৰিলিজ হৈ গ'ল, ৰাজনীতিৰ পৰা আদি কৰি চব ধুনীয়া। এইখন এটা কমাৰ্চিয়েল বেঞ্চমাৰ্ক হ'ব এই চিনেমাখন। অসমীয়া চিনেমা এটা ইণ্ডাষ্ট্ৰীলৈ যাবৰ কাৰণে ডক্টৰ বেজবৰুৱাৰ নিচিনা কমাৰ্চিয়েলি ছাকচেছফুল মুভিজ আৰু লাগিব আমাক। আৰু আমি দেখিছোঁ যে নতুন যি জেনেৰেশ্যন আহিছে, নতুন জেনেৰেশ্যনৰ ফিল্ম নিৰ্মাতাসকল আৰু আমাৰ এক্সপিৰিয়েঞ্চ ফিল্ম নিৰ্মাতাসকল চবেই লগ হৈ এতিয়া এনেকুৱা এটা মুহূৰ্তলৈ গৈ আছে যে অসমীয়া ছবিৰ এটা টাৰ্ণিং পইণ্ট আহি গৈছে। গতিকে মই ডক্টৰ বেজবৰুৱাখনৰ যি চিনেমাটোগ্ৰাফীৰ পৰা আৰম্ভ কৰি যি এটা দৰ্শকক বহাই ৰাখিব পৰা শেষলৈকে যিটো কেপেবিলিটিছ, তাৰ কাৰণে মই গোটেই টিমটোক বহুত বহুত মানে কংগ্ৰেচুলেশ্যন দিছোঁ। ইফেক্টবিলাক হলত চালে গম নাচালে গম একজেক্টলি, মানে হলৰ যিটো এম্বিয়েঞ্চ বা হলত চোৱাৰ যিটো মজা, ডক্টৰ বেজবৰুৱাই ডেফিনেটলি দিব সকলোকে। মালবিকা বাইদেউ আছে, মালবিকা বাইদেউ কেনেকুৱা পালে? সাংঘাতিক ভাল পালোঁ টেকনিকেলি, আৰু ইমান মানে ফাষ্ট, ইমান ছুপাৰ। মই কৈছোঁ নহয়, কাহিনী, গান, চিনেমা আৰু ছাছপেঞ্চ, ফুল ছাছপেঞ্চ, থ্ৰিলাৰ, মানে সাংঘাতিক। আৰু চবকে ইমান সুন্দৰ, মানে কি ক'ম আৰু মই। আৰু নিপন দা শেষত ওলাইছে, আগৰ যিজন অৰিজিনেল নায়ক, সাংঘাতিক ভাল লাগিল দেই। শ্ৰদ্ধা আছে, কেনেকুৱা লাগিল? My Nana have officially launched me. Akshita Ryan has officially launched me as costume designer for Assamese films. There are জয়দা অলপ ল'ব বিচাৰিম, কেনেকুৱা পালে চিনেমাখন চাই? ভাল লাগিলে, আৰু আই থিংক আই লাভ দ্য ৱে দ্য কালাৰ্ছ। মই আই থিংক আই লাভ ডক্টৰ বেজবৰুৱাৰ থ্ৰিলাৰ যিটো ফাষ্ট হ'ব লাগে। আই থিংক ইটছ গট অল দ্য এলিমেণ্টছ। চিনেমাখন বিৰাট ফাষ্ট, ইটছ ভেৰি কুইক, কোনো লেগ কৰা নাই। আৰু মই কালাৰ পেলেটটো বিৰাট ভাল পালোঁ, মিউজিকো ভাল হৈছে, আৰু একচুৱেলি আদিল দা আৰু জুবিনৰ যোনটো কেমিষ্ট্ৰি আৰু জুবিনৰ যোনটো ৰোল খুব ভাল লাগিছে। কিনকিনি খুব ধুনীয়া দেখিছে, চিটাৰটো ভাল দেখিছে। চ' অভাৰঅল ইটছ এ ভেৰি গুড পেকেজ। ইয়াতে বলিউড হলিউড বা বলিউডৰ কথা কৈ থাকোঁ, চাউথৰ কথা কৈ থাকোঁ, কিন্তু এতিয়া প্ৰত্যাহ্বান জনাব পৰা চিনেমা আহি গৈছে। এইটো লাগিছে, আৰু আমি এইধৰণে কাম কৰিলে আই থিংক দিছ ইজ দ্য নেক্সট জেনেৰেশ্যন অফ আছামিজ ফিল্ম ৰিয়েলি। জয় বৰুৱাৰ মন্তব্য আছিল। ছাৰ, অৱশেষত সকলোৱে মুখে মুখে কৈছে যে খুব বেছি ভাল লাগিছে, মানে কাৰো মানে ভাষা নাই কওক। মই কৈছিলোঁৱে, আৰু আজি প্ৰমাণ হৈ গ'ল চবৰ আগত, চবেই ভাল পাইছে। গতিকে অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ, ওলাই আহক আৰু ছবিখন চাওক, এণ্টাৰটেইন হৈ ঘূৰি যাব ঘৰত। ছাৰ, ছবিখন যদি 1 মিনিটো অমনোযোগ হৈ যায়, তেতিয়াহ'লে ছবিখন বহুত কিবা কিবি হেৰাই যাব। উঠি যাব নোৱাৰিলে, মই কৈছিলোঁ আগতে এই যে 2 ঘণ্টা কোনো উঠি যাব নোৱাৰিলে। সঁচাকৈ এতিয়া মই কৈছোঁহে যে কি
ভাবি আছিলোঁ, সপোন দেখিছিলোঁ সঁচাকৈ এখন ভাল চিনেমা হওক, আৰু এতিয়া বাস্তৱত দেখিলোঁ যে সঁচাকৈ ভাল চিনেমা হৈছে আৰু সঁচাকৈ এণ্টাৰটেইনমেণ্ট। গতিকে নতুন প্ৰজন্মই, বিশেষকৈ মই নতুন প্ৰজন্মৰ কথা কৈছোঁ, নতুন প্ৰজন্মই এইখন চিনেমাক নতুনকৈ আদৰি ল'ব, আৰু সেইটোৱে আমাক লাগে যে অসমীয়া চিনেমা যদি নতুন প্ৰজন্মই ভাল পাইছে সকলোৱে ভাল পাব। আমাৰ ছবিখনৰ নায়ক সিদ্ধাৰ্থ গোস্বামী অৱশেষত আশা কৰোঁ আপোনালোকে ভিডিঅ'খিনি চাই ভাল পালে। আহক সকলো ওলাই আহক আৰু এই চিনেমাখন চাওক। এই চিনেমাখন মিছ নকৰিব, কাৰণ আজিৰ পৰা প্ৰায় 50 বছৰ আগত এইখন চিনেমাই অভিলেখ কৰিছিলে আৰু অসমীয়া ৰাইজে এই চিনেমাখন চাইছিলে। গতিকে আহক, চিনেমাখন বহুত ভাল হৈছে, সকলোৱে চিনেমা চাওঁ। জয় আই অসম। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ মৰম সহায় পালে নিশ্চিত ধন্য হ'ম। জয় আই অসম।